পুরা দরজা মরজা খুলে কিনে এনেকে মানুহৰ ঘৰত আইনে বিচাৰ অধিকাৰ নাই নহয় এইটো ঘৰটো এইটো ঘৰটো এইটো না আগাটো এইটো ভাঙি আছে কিন্তু এইটো মানুহ ঘৰত কাৰোবাৰ বাপেৰৰ মাটি নহয় এইটো 6 একর এৰিয়া হয় সবৰ মাটি হয় হা চাকচোন বিৰা আসবাব পুৰা যতে এওঁলা ঘৰে নহয় তাৰ ঘৰ ভাঙিছে নদী পাৰ হয় নেকি এইটো তাৰ ঘৰ নেকি এইবিলাক এইবিলাক তাৰ ঘৰ এইটো তাৰ মামাৰ ঘৰে হয় তাৰ মামাৰ ঘৰ নেকি তাৰ নিজৰ ঘৰ ক'ত তাৰ নিজৰ ঘৰটো এইটো সাইডত কোনটো সাইডত এইটো পাৰ নেকি এইটো চাক না কিচেন ঘৰ অৱস্থা চাক এইবিলাক ঘৰ চাক গ্ৰাইণ্ডৰ অৱস্থা চাক অৱস্থা কি কৰিছে চাকচোন এইবিলাক কিচেন ৰুম হয় এইবিলাকৰ অৱস্থা কি কৰিছে ভাঙি চিঙি পেলাই দিলে তোৰ পেলাই দেখাই দিওঁ এইফালে দেখা তাক কি কৰিছে আৰু এইবিলাক ঘৰ আছে আহক এইবিলাক চব ফেমিলি থকা মানুহ সৰু সৰু কেঁচুৱা থকা ঘৰ হয় এইবিলাক আপোনাৰ ইয়াত কিবা ঘটনা হৈছে বুলি এইটো বিষয়ে অলপমান ক'ব পাৰিব নেকি মোৰ ছোৱালীৰ লগত হৈছে ঘটনাটো ছোৱালীটো পূজা চাব যাওঁতে তাৰপৰা পূজা মণ্ডপৰ পৰা তাৰ পৰা উঠাই লৈ আহিলে অনাৰ পাছত কি কৰিলে তাৰপিছত বিচাৰিব যাওঁতে ছোৱালীটো বেহুচ তাক বিচাৰি লৈ গ'লোঁ তাৰপিছতে মেডিকেল লৈ গ'লোঁ তাতে ৰাতিপুৱা 6:30 হুঁচাইছে আৰু ল'ৰাটোকে ধৰি আনিব বিচাৰোঁতে সেই ফটককৈ দৌৰি গ'ল থানাত চিলিণ্ডাৰ হৈ গ'ল গুচি গ'ল আৰু থানাত চিধা আৰু শুনামতে কিমানজন আছিলে বুলি কৈছে আপোনাৰ জানামতে মইতো দেখা নাই ল'ৰা এজনকে দেখিছোঁ আৰু ছোৱালীটোতো বেহুচেই পালোঁ ছোৱালীটো এতিয়া কৈছে মই গাড়ীত উঠাইছে আৰু মই ক'ব নোৱাৰোঁ মোৰ একো হুঁচ নাই মই ৰাতিপুৱা মেডিকেলতে হুঁচ আহিছে আৰু তাত এতিয়া হুঁচ অহাৰ পাছত আপোনাৰ সিহঁতে কথা পাতিব পাৰিছে নেকি এতিয়া বৰ্তমান পাতিছে ছোৱালীকে সেই এজনে আৰু মই সেই তাকে গাড়ীত উঠিছে আৰু নাই আৰু তাক বেহুচ হৈ গ'ল আৰু তাৰপিছত আৰু একো ক'ব নোৱাৰে আৰু কেইজন আছিলে নাছিলে সেই গম পোৱা নাই চলি যিটো আপুনি পোৱা টাইমত কেনেকুৱা ব্যৱস্থা থাকিছিলে চলিটো তাৰ ছোৱালীটো গিৰি আছে নদী কিনাৰত কাপোৰ চাপোৰ চোলা ওলা চব ভিজা আছে বোকা লাগি আছে তাৰপৰা উঠাই আনিলোঁ আৰু চলি বয়সটো কিমান হ'ল ছোৱালী বয়সটো 16 আপোনাৰতো FIR লঞ্চ কৰিছে এতিয়াতো কৰিছে মাঞ্জা থানাতে আচ্ছা আপোনালোকে কি বিচাৰিছে এতিয়া কি বিচাৰিছে ল'ৰাক শাস্তি লাগে শাস্তি হ'ব লাগে আৰু ন্যায় পাব লাগে ল'ৰাক ফাঁচি হ'ব লাগে ইমানটোৱে আমার ল'ৰাক ন্যায় লাগে আমার ন্যায় লাগে আর ল'ৰাক নহ'লে ফাঁসি দিও আমার দুইটাই কথা আৰু ইমানেই আৰু আমাৰ এনেই যোনটো ল'ৰাটো হৈছে এই ল'ৰাটো ক'ত থাকেনো এনেই ল'ৰাটো ঘৰ দুৱাৰ চিনি নাপাওঁ এই নদী পাৰত থাকে গৈ কিনে নদী পাৰতে আমি এতিয়া নদী পাৰত থাকিলে নাজানো এইটো মেইন ঘৰটো চিনি নাপাব মেইন ঘৰটো নাজানো নদী পাৰটো কি গাঁৱৰ নামটো কি বুলি কয় নাজানো এইটো কি গাঁও হয় আপোনাৰ ছোৱালীৰ আপোনাৰ সিহঁতে যোনটো থাকে এইটো গাঁৱৰ নামটো কি মাঞ্জা জয়সিং হানছে গাঁও জয়সিং আচ্ছা
এতিয়া বহুত মানুহ পলাই গ'ল তো ইফালে পৰা নাহি যিমান মেয়া মানুহ চব পলালে খালি ল'ৰা চব ল'ৰা একেলগে আহি গৈছে এনেকা নহয় না চব এনেকা কৰাটো নহয় সৰু কেঁচুৱা থকা ঘৰ হয় এইবিলাকক দেখি মাইকীবিলাক পলাইছে নহ'লে মাইকীবিলাক কিন্তু মৰাই দিলে হয়। ল'ৰা ছোৱালী লৈ কিনে পলোৱাটো এনেকা ভাল লাগে দিলে হয়। এতিয়া যদি চব মানুহ যদি আমাৰ বিলাক মেয়া মানুহ নাই নেকি আজি যদি ইয়াত উৎপাত কৰে আমাৰ বিলাক বেলেগ জায়গাত উৎপাত কৰিম এনেকা হ'লেতো আমি কৈছে সঁচা কৈ আছো মই আমি কৈছো ল'ৰা যদি এনেকা নহয় না অপৰাধ কৰিছে গলতি কৰিছে এইবিলাকক যিমান আইনে বিচাৰ দিব শাস্তি দি আইনে বিচাৰ দিব এনেকা নহয় ঘৰ ভাঙাটো অধিকাৰ নাই নহয় চাকচোন ঘৰবোৰ কেনেকা ভাঙিছে আৰু ওচৰে পাজৰে এজন মানুহ আহিব নিদিয়ে একজন মানুহ ল'ৰা ছোৱালী লৈ কিনে মানুহ জান লৈ কিনে পলাইছে ওচৰত নাহিবি দাদা কেনেকা কৈ আছে সিহঁতি দাও লৈ আহে কোনবা লাঠি লৈ কিনে আহে এনেকাতো অন্যায় এইটো নিয়ম নেকি এইটো অন্যায় নেকি অন্যায় নহয় নেকি ইয়াত সিহঁতৰ মাটি বাৰী নাই আমাৰো মাটি বাৰী নাই সিহঁতে যেনেকা ইয়াত আছে আমিও তেনেকা আমাৰ এইটো জায়গা বিদেশ হয় আমাৰ মানুহ দেশত এনেকা হিন্দু মানুহ বহুত গিৰি আছে আমাৰ বিলাক পাৰো কৰিব কাৰণে আমাৰ বিলাক নকৰে এনেকা কাম ইয়াত জনজাতি মানুহ আমাৰ বিলাক হিচাপ আছে আমাৰ বিলাক মানুহ হয় ইয়াত জনজাতি মানুহ এজনো অহা নাই সব নিউজ চেনেল দি আছে টেনশ্যন নাই কোনটো নদী কিনাৰতে কি কৰিছে আপোনাৰ ছোৱালীৰ কাৰণে কি কৰিছে এতিয়া ক'ব নোৱাৰে এতিয়া মেডিকেল ৰিপৰ্ট ছোৱালীজনী বেহুচ ৰাতভৰ বেহুচ ৰাতিপুৱা মেডিকেলত লৈ গৈছে তেতিয়া তাতে বেহুচ 7-8টামান বজাত হাত পাইছে ৰেপ কেছ নেকি আহিব পাৰে কেনেকৈ আছে গমে নাপাওঁ আৰু আপোনাৰ ছোৱালীৰ নামটো কি হয় মাম্পী মণ্ডল হা মাম্পী মণ্ডল মাম মাম্পী মণ্ডল মাম্পী মণ্ডল আৰু ল'ৰাটো কি জাতি হয় ল'ৰাটো মুছলিম নামটো কি তাৰ নাম ভালকৈ গম নাপাওঁ আৰু ক'ত ল'ৰাটো ক'ৰ পৰা আহিছে ল'ৰাটো হিদিমতৰণ গাঁও ল'ৰাটো হিদিমতৰণ গাঁও আপুনি কি একশ্যন ধৰিব বিচাৰিছে এতিয়া ল'ৰা শাস্তি লাগে এতিয়া ল'ৰাটো ক'ত ল'ৰাটো থানাত আছে থানাত এতিয়া কি লাগে আপুনি শাস্তি লাগে একশ্যন ল'ব লাগে যদি আজিৰ ভিতৰত যদি এইটো থানাত পুলিচবিলাক একো একশ্যন নলয় গ'লে আপুনি কি ভাবিব আৰু কি ক'ব ৰাইজৰ কাৰণে ৰাইজে আছে ৰাইজে লগত কৰিব কি কৰিব ল'ৰাৰ নামটো নাজানে ন ল'ৰাৰ নামটো নাজানে স্যার, এইটো ঘটনা
স্যার এইটো একশন কাৰণে ইচ্ছা কি ল'ব আপোনাৰবিলাক আমি এটা কেছ লৈছোঁ মাঞ্জা থানা 35/2003 অলৰেডি আমি ল'ৰাক যিটো 21 আছিলে আমি অলৰেডি তাক ডিটেইন কৰি আমাৰ লকাপত ৰখা আছে গতিকে ছোৱালী মেডিকেলত আছে মেডিকেলত যেতিয়া হেৰি হ'ব তেতিয়া আমি তাৰ ষ্টেটমেণ্ট লোৱা হ'ব লৈ পিনি এজ পাৰ ল মতে আমি ইনভেষ্টিগেশ্যন কৰা আৰম্ভ কৰিম অলৰেডি আমি প্ৰায় কাম হৈ গৈছে ছোৱালী যি ষ্টেটমেণ্ট দিব আমি সেইমতে কাম কৰিম আমি WCRকো আমি খবৰ দিয়া হৈছে সেই সংক্ৰান্তত মাইনৰ কাৰণে আমি এই সংক্ৰান্তে দূৰ আমাৰ তদন্ত চলিছে বাকী ৰাইজে এতিয়া যি বিচাৰিছে আমি সেইমতে আছোঁ ৰাইজৰ পক্ষতে আছোঁ যদি আজিৰ ভিতৰত যদি একো একশ্যন লোৱা নাই ক'লে একশ্যনটো অলৰেডি আমি লৈছোঁ যাক তেওঁলোকে কমপ্লেইণ্টে যিটো কৈছে সেইমতে আমি একশ্যন লৈ অলৰেডি আমি ল'ৰাক ডিটেইন কৰি আমাৰ লকাপত ৰাখিছোঁ তাৰপিছত আমি এজ পাৰ যি আৰু আহি যাব পৰৱৰ্তী সেইমতে আমি কামটো কৰি যাম সিহঁতে এতিয়ালৈকে এজনৰ নাম দিছে 21ৰ নাম এজনৰ কাৰণে আনিব পাৰিছে নেকি ছাৰ এজন কাৰণে এনেইতো কিমানজন আছে বুলি কৈছে ছাৰ তেওঁলোকে এজনৰ নামে কৈছে এজনৰ লগতে দেখিছে যিটো ঘটনা হৈছে এজনৰ লগতে হৈছে বুলি কৈছে ছোৱালীটো কিমানমান বয়স হ'ব ছাৰ ছোৱালীটো মেডিকেলত আছে বয়সটো কিমান বয়স হ'ব ছাৰ ডিব্ৰু মেডিকেল কলেজ বয়সটো কিমানমান হ'ব ছাৰ 16 ইয়াৰ্ছ বুলি দিছে 16 ইয়াৰ্ছ ল'ৰাটো কিমান ল'ৰাটো মুছলিম নামটো কি আছিলে ছোৱালীৰ অৱস্থাটো এতিয়া বৰ্তমানলৈকে কেনেকুৱা হৈ আছে ল'ৰাটোৰ নাম কি আছে মোহৰ আলী তাহাঁতে বৰ্তমানলৈকে 20 ইয়াৰ্ছ হৈছে এইটো আমি এতিয়া ডিছকাছ পাৰিব যদি ফাঁচিও হ'ব কিন্তু এনেকুৱা নহয় দেই আমাৰবিলাক চৰকাৰৰ লগত আছোঁ এনিটাইম আছে দেই পাঞ্জাৱ টেক্সি আছেতো বিশ্বাস আছেতো